নমস্কাৰ, শুভ সন্ধ্যা। আজি মই এটা গল্প পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটোৰ নাম খোজৰ শব্দ। গল্পকাৰ প্ৰশান্ত কুমাৰ দাস। প্ৰশান্ত কুমাৰ দাসৰ শেহতীয়া গল্প সংকলন মৃন্ময়ী ভেনাছত এই গল্পটো সন্নিৱিষ্ট হৈছে। এতিয়া পঢ়িবলৈ লৈছোঁ খোজৰ শব্দ। অৱশেষত চহৰৰ যিটো ঘিঞ্জিপাৰাত নিৰাই থাকিবলৈ ল'লে, তাৰে একোঠলীয়া ভাড়াঘৰৰ পৰা ৰাতিপুৱা যেতিয়া তাই কামলৈ ওলাই যায় আৰু সন্ধিয়া যেতিয়া উভতি আহে, তাইৰ এই ভাৱ দিনে দিনে বাঢ়ি আহিল যে তাইক কোনোবাই গোপনে অনুসৰণ কৰে। খুব নিশাৰে কোনোবাই পিছ লয় তাইৰ। এক নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত মৃদু শব্দ এটা শুনিবলৈ পায় তাই। আহোঁতে যাওঁতে লাহে লাহে তাই ইমান সতৰ্ক হৈ আহিল যে পথঘাটৰ অনন্ত ভিৰৰ মাজতো তাই উমান পাব পৰা হ'ল সেই অজ্ঞাত অনুসৰণকাৰীৰ অস্তিত্ব। চৌপাশৰ হাজাৰ কলৰৱ, হাজাৰ পদধ্বনিৰ মাজতো তাই চিনি উলিয়াব পৰা হ'ল সেই অচিন অনুসৰণকাৰী শব্দ। এই চহৰৰ নিৰা নতুন বাসিন্দা। এনেধৰণৰ বস্তি জীৱন তাই কেতিয়াও দেখা নাছিল। কাহানিও তাই কল্পনা কৰিব পৰা নাছিল যে এনেধৰণৰ বিচিত্ৰ ঠাইলৈ আহি এদিন জীৱন কটাব লাগিব। তাইক ভিনিহিয়েকে লৈ আহিছিল এই ভাড়াঘৰলৈ। দুৰ্গন্ধময় নলা নৰ্দমাৰে ঘেৰা এটা ছায়াপথ গলিৰে আহি উপস্থিত হৈছিল ঘৰটোত। কাঠৰ জৰাজীৰ্ণ জখলা এখন বগাই উঠি আহিছিল এই সুপ্ৰাচীন দুতলাটোলৈ। তাতে একাষৰীয়া এটা পৰিত্যক্ত প্ৰায় কোঠা। খুলুক ঢুলুক দুৱাৰৰ কলকব্জা, দুৱাৰৰ লুৰ খাৰুত লাগি থকা এটা মামৰে ধৰা তলা। তলাটো খুলি দিছিল বিধৱা বৃদ্ধা মালিকনীয়ে। কোঠাটোত প্ৰথমবাৰৰ বাবে ভৰি দি এক প্ৰকাৰ শিয়ৰি উঠাৰ দৰেই হৈছিল নীৰা। ধূলি মাকতি মকৰাজালেৰে ভৰা শূন্য প্ৰাচীন কোঠাটো দেখি তাইৰ এনে লাগিছিল যেন কোঠাটোৰ সৈতে তাইৰ জীৱনটোৰ কোনো পাৰ্থক্য নাই। কোঠাটোত আছিল এখনেই খিৰিকী। খিৰিকীৰে তলৰ এই গোটেই মহলা দেখা যায়। থেপা লেপা ঘৰ, বাৰে খিচিৰি মানুহ, মদপীৰ চিৎকাৰ, তিৰোতা মানুহৰ কাজিয়া, বাচ্ছা কাচ্ছাৰ কান্দোন, টিভি ৰেডিঅ'ৰ অন্তহীন গান বাজানা, সম্ভৱতঃ নিত্য নৈমিত্তিক দৃশ্য এইবোৰ। কেতিয়াও নেদেখা এখন অদ্ভুত আজব জগত। এক অদ্ভুত অনামী দুখবোধে নীৰাৰ বুকুত হেঁচা মাৰি ধৰে। এই সৰু বৰ্গকাৰ কাঠৰ খিৰিকীখনৰ সিটো পাৰে গাঁৱৰ কোনো স্মৃতিচিহ্নই নাই। নৈৰ পাৰ, মুকলি পথাৰ, সেউজীয়া অৰণ্য, নীল উজ্জ্বল আকাশ, শীতল বতাহ, চিনাকি পশু পক্ষীৰ মাত। তাইৰ নিৰালম্ব জীৱনটোৰ বাবে সেইবোৰেতো আছিল আপোন সহচৰ। কিন্তু ইয়াতচোন একোৱেই নাই। ইমান অচিন, ইমান আচহুৱা, ইমান ভীতিকৰ। অকলে অকলে ইয়াত কেনেকৈ কটাব তাইৰ জীৱনটো? পাৰিবনে? মানুহ এটা আনি ৰুমটো চাফা কৰি ল'ব লাগিব। চাফা চুফা কৰি লোৱাৰ পাছত বেয়া নালাগিব দে। এটা মানুহ তোৰ কাৰণে ঠিকেই আছে, ভিনিহিয়েকে কৈছিল। কোনো উত্তৰ দিয়া নাছিল তাই। উত্তৰ দিবলৈ তাইৰ একো নাছিল। তাইৰ যে কোনোবা দিনা বিয়া বাৰু হ'ব, ঘৰ সংসাৰ হ'ব, অকলশৰীয়া জীৱনটো কোনোবা দিনা ভৰি পৰিব, সেই আশা আৰু আজিকালি তাই নকৰে। নিজৰ জীৱনটো নিজে চলাই নিব পাৰিলেই বহুত। তাই কাৰো বোজা হৈ থাকিবলৈ নিবিচাৰে, কাৰো দয়াটোত চলিবলৈ নোখোজে। ভাত মুঠিৰ বাবে কাৰো তুচ্ছ তাচ্ছিল্য, কাৰো ককৰ্থনা তাই জীৱনভৰ সহ্য কৰি থাকিব নোৱাৰে। অন্ততঃ এতিয়া তাই নিজে দুপইচা আৰ্জিব পাৰিব, নিজৰ আৰ্জনেৰে চলিব পাৰিব। ইয়াতকৈ কম পইচাত আৰু ক'ত ভাড়াঘৰ পাবি? লাইট কাৰেণ্ট, ওচৰতে পানী, লেট্ৰিন বাথৰুম। পাছত যদি দৰমহা পাতি বাঢ়ে কি আছে, অলপ ভাল ঘৰলৈ গুচি যাবি। তাইৰ কোনো উচ্চ আকাংক্ষা নাই। ভাল ঘৰ আৰু বেছি পইচা। কপাল ইমান ভাল থাকিলে তাই গাঁৱতেই থাকিলেহেঁতেন। ককাই বৌকেই ল'লেহেঁতেন তাইৰ জীৱনৰ দায়িত্ব। এদিন দৰমহা বাঢ়িব, ভাল ঘৰত থাকিবলৈ পাব। তাইৰ বাবে এইবোৰ কেৱল সপোন। খালি ভালকৈ চলিবি। অকলশৰীয়া ছোৱালী দেখিলে মতা মানুহবোৰকতো তই জানই। হাঁহি উঠিব খুজিছিল নীৰাৰ, বিদ্ৰূপৰ হাঁহি। জানে তাই
ভালদৰেই জানে মতা মানুহবোৰক। কথাখিনিৰে যে ভিনীহিয়েকে নিজকো সাঙুৰি লৈছে সেই কথাও জানে তাই। চহৰৰ এটা মূৰত পৰিয়াল লৈ ভিনীহিয়েক থাকে। চৰকাৰী চিটিবাছৰ ড্ৰাইভাৰৰ চাকৰি। পাহাৰৰ মাটি ধৰি সজা ঘৰ, তাতে থেপালেপাকৈ দুমাহমান নিৰাকো ৰাখিছিল ভিনীহিয়েকে। চহৰলৈ আহিবলৈ ইচ্ছা তাইৰ মুঠেও নাছিল, কিন্তু গাঁৱত ককায়েক বৌয়েকৰ লগত থকাৰো উপায় নোহোৱা হৈছিল তাইৰ। গছৰ পৰা পৰি হাতখন ছিঙাৰ পাছত ককায়েকে কাম বন কৰিব নোৱাৰা হৈছিল। মহাজনৰ ইটা ভাটাত কাম কৰিছিল ককায়েকে, সেই চাকৰিটোও গ'ল। শেষত বৌয়েকৰ সৈতে শালকে জুৰিছিল নিৰাই, চাদৰ মেখেলা গামোচা। কিন্তু গাঁৱত কিনোতা নাই, টাউনৰ পৰা অহা বেপাৰীও দাম নিদিয়ে। হঠাৎ এদিন ক'ৰ পৰা জানো আহি ওলাল ভিনীহিয়েকটো। অতকাল দেখা সাক্ষাৎ নাছিল। দূৰ সম্পৰ্কীয় বায়েক এজনীক বিয়া কৰাইছে। কোনো আত্মিক টান নাছিল নিৰাৰ, বিশ্বাসতো ল'ব পৰা নাছিল। কিন্তু ভিনীয়েক আকুৰ বুজ, চহৰত চাকৰি হ'বই হ'ব। বহুতৰে চিনা জনা আছে। ককায়েক বৌয়েকে এক প্ৰকাৰ জোৰ কৰিয়ে লগত পঠাই দিলে নিৰাক। তাই ঠিকেই জানিছিল চাকৰিটো কেৱল প্ৰলোভনহে। কেঁচুৱা চম্ভালা, ঘৰৰ কাম বন কৰাই তাইৰ চহৰৰ চাকৰি। তাৰ পাছতো বায়েকৰ নানানটা ককৰ্থনা, যেন তাই বায়েকৰ সতিনী হৈহে আহিছে, আৰু ভিনীহিয়েকৰ মতলবো তাই অনুমান নকৰাকৈ নাছিল। মতা মানুহবোৰ চব একে, তাই চব জানে। পুৰুষৰ আঙুলিৰ অস্থিৰতাবোৰ, সিহঁতৰ কাটৰ চাৱনিবোৰ, কথাৰ সুৰবোৰ, এই সকলোবোৰ বুজি পাবলৈ 40টা বছৰ জোখতকৈ বহু বেছি। দুদিন পাছত যেতিয়া ঘৰটো পৰিষ্কাৰ কৰা হৈ গ'ল, কাপোৰ কানিৰ টোপোলাটো লৈ তাই আহি ঘৰটোত সোমাল। বায়েকৰ অত্যাচাৰত অতিষ্ঠ হৈ এদিন মনে মনে ঘৰৰ পৰা ওলাই যোৱাৰ সংকল্পকে লৈছিল তাই। কিন্তু ভাগ্যে ভিনীহিয়েকে সঁচাসঁচিকৈ চাকৰি এটাৰ ব্যৱস্থা কৰিলে। ধূপকাঠিৰ কাৰখানাত পেকেজিঙৰ কাম। ভাড়াঘৰটোও ভিনীহিয়েকেই ঠিক কৰি দিলে। বিচনা পত্ৰ, বাচন বৰ্তন, বাকী দৰকাৰী লামলাকতিবোৰো বায়েকে নজনাকৈ ভিনীহিয়েকে যোগাৰ কৰি দিলে। নালাগে বুলি কোৱাৰো তাইৰ সাহ নাছিল, লাগে বুলি কোৱাৰো ইচ্ছা নাছিল। তাই ঠিকেই জানিছিল যে এইবোৰ কোনো উপকাৰ নহয়, বিনিময়ৰ প্ৰত্যাশা মাত্ৰ। ঋণ পৰিশোধ কৰিব লগা হৈছিল তাই নিজৰ ইচ্ছাৰ বিৰুদ্ধে। এদিন মদৰ নিচাত দুৱাৰ ঠেলি সোমাই অহা ভিনীহিয়েকে তাইক যেতিয়া বিচনাত বগৰাই গবা মাৰি ধৰিছিল, টানি আজুৰি খুলি পেলাইছিল গাৰ কাপোৰবোৰ, তাই বাধা দিয়া নাছিল। এচটা শুকান কাঠৰ দৰে পৰি ৰৈছিল তাই। যাবৰ সময়ত ভিনীহিয়েকে পকেটৰ পৰা টকা কেইটামান উলিয়াই তাইলৈ আগবঢ়াই দিছিল। নিৰাই সজোৰে থুৱাই দিছিল ভিনীহিয়েকৰ মুখলৈ। সেই ঘটনাৰ পাছত তাইৰ খবৰ ল'বলৈ ভিনীহিয়েক মানুহটো দুনাই আৰু নাহিল। চাকৰিটো যাব বুলি তাইৰ প্ৰথম দুদিনমান ভয় খাই আছিল। সেইবোৰ একো নহ'ল। মাথো বহুদিনলৈ তাই সন্দেহ হৈছিল। এই যে খোজৰ শব্দ, কামলৈ ওলাই যাওঁতে বা কামৰ পৰা উভতি আহোঁতে, সেয়া নিশ্চয় ভিনীহিয়েক। গোপনে নিশ্চয় তাইৰ পিছ লৈছে, সুযোগ পালেই প্ৰতিশোধ ল'ব। তাই পিছলৈ হঠাৎ একোবাৰ ঘূৰি চাব খোজে, কিন্তু সাহস নহয়। পাছলৈ ভাৱ হ'ল, নাই, এয়া ভিনীহিয়েকৰ খোজৰ শব্দ নহয়, অইন কাৰোবাৰহে। তেন্তে কাৰ? গলিৰ কোনোবা গুণ্ডা লম্পট, মানুহৰ চকু কাণ কঢ়া কোনোবা সোপা ধৰা, ছোৱালী বেচা কিনা কৰা মানুহ, নে তাই কাৰখানাৰে কোনোবা অসৎ প্ৰবৃত্তিৰ চিনাকি পুৰুষ? নিৰাই নিজক জানে। আইনাত প্ৰতিবিম্বিত নিজৰ চেহেৰাটো চাই চিনি পায়। তাই জানে যে তাইৰ দেহত এতিয়া আৰু ৰূপ যৌৱনৰ এনে কোনো অৱশিষ্ট বাকী ৰোৱা নাই যে পুৰুষ মানুহে দেখি ধমকি ৰ'ব, পিছ ল'ব গোপনে। এই যে কোনো পুৰুষে তাইৰ পিছ লৈছে, কাতৰ হৈ সাৱটি ধৰিছে, তাই হয়তো আশ্বস্ত হোৱাৰে কথা আছিল। তাইও যে এগৰাকী নাৰী, তাইৰো যে পুৰুষ কাম্য এটা শৰীৰ আছে, হয়তো সেই ভাবি আত্মবিশ্বাস ঘূৰাই পোৱাৰ কথা আছিল। কিন্তু নহ'ল।
তেনে একো ভাৱ মনলৈ নাহিল। বৰং ভয় আতংকত তাই অস্থিৰ হৈ পৰিল। সেই ভয় আতংকই দুগুণে বঢ়াই তুলিলে তাইৰ একাকীকত্বই বঢ়ালে অসহায়ত্বৰ যাতনা। এই যাতনাৰ পৰা মুক্তি পাবলৈ নিশা প্ৰায়ে তাই মেলি দিয়ে খিৰিকীখন। বিষণ্ণ দৃষ্টিৰে চাই ৰয় বাহিৰৰ আলোকিত চহৰলৈ। কোঠাৰ নিৰ্দয় এন্ধাৰৰ মাজত বহি তাই অদূৰৰ শাৰী শাৰী বিল্ডিংবোৰলৈ চাই ৰয় নিস্তৰংগভাৱে। কোঠাৰ এন্ধাৰৰ মাজত নিদাৰুণ নিসংগতাই পুলি পোখা মেলি বিস্তাৰিত হয়। তাই কেৱল দীৰ্ঘশ্বাস এৰে। এনে লাগে যেন তাইক সকলোৱে মিলি এখন পৰিত্যক্ত বিচ্ছিন্ন পৃথিৱীৰ বুকুলৈ ঠেলি পঠিয়াইছে। ৰাতি তাইৰ টোপনি নাহে। ইকাতি সিকাতি কৰিবলৈকো ভয় হয়। এটা শামুকৰ দৰে সংকুচিত হৈ আহে তাই, যেন কুচি মুচি নিজৰ ভিতৰতে সোমাই পৰিব। মাজনিশা হঠাৎ সাৰ পাই যায় তাই। এনে লাগে যেন খোজৰ সেই শব্দটো সোমাই আহিছে তাই কোঠালৈ। তাই কাণ পাতে। ঠিক ধৰিব নোৱাৰে ক'ৰ পৰা আহিছে এই শব্দ। কোঠাৰ মজিয়াৰ পৰা নে বুকুৰ ভিতৰৰ পৰা। তাই চিঞৰিব খোজে, কিন্তু ভয়ত গোট মাৰি যায় তাইৰ মাত। ৰাতিপুৱা তাইৰ অনিদ্ৰাক্লিষ্ট মুখ তন্দাচ্ছন্ন চকুৰ পিনে খুটিয়াই খুটিয়াই নিৰীক্ষণ কৰে বৃদ্ধা মালিকনীয়ে। ডিঙিত তুলসী গুটিৰ মালা, নাকে কপালে শ্বেতচন্দনৰ ৰেখা। পিতলৰ ঘটি এটা লৈ যেতিয়া ঘৰৰ চৌপাশে বৃদ্ধ মালিকনীয়ে তুলসীৰ পানী ছটিয়াই ফুৰে, সেই মুহূৰ্তত মানুহগৰাকীক প্ৰথমে মা যেন লাগিছিল নীৰাৰ। খোজৰ শব্দৰ কথাবোৰ যেন তাই কৈ দিব, কিন্তু কোৱা হৈ নুঠে। বৃদ্ধা মালিকনীয়ে তাইক এনেদৰে জেৰা কৰিবলৈ ধৰে যেন তাই অসৎ ছোৱালীহে। কালি উভতোতে কেইটা বাজিল, শুওঁতে কেইটা বাজিল, কোনোবা মতা মানুহ আহিছিল নেকি লগত, ইত্যাদি নানানটা নিত্য নৈমিত্তিক জেৰা। তাই চুপ হৈ যায়। সাহস নহয় ক'বলৈ যে যোৱাকালিও কোনোবাই পিছ লৈছিল তাইৰ। কালিও তাই শুনিবলৈ পাইছিল খোজৰ সেই শব্দ। মনতে নীৰাই ভাবে, তেন্তে কথাবোৰ গলিৰ গেলামালৰ দোকানীজনকে কৈ দিব। সদায় ৰেচন কিনে, মানুহজনে কিবা এটা পৰামৰ্শ নিদিবনে? কিন্তু তাইৰ সেই ইচ্ছাও মৰহি যায়। দোকানীজনে এটা টকাৰ বাকীটো বিশ্বাস নকৰে তাইক। কেতিয়াবা ভাবে কাৰাখানাত একেলগে কাম কৰা বাইদেউজনীকে ক'ব, কিন্তু ক'বলৈ মুখ মেলিও ৰৈ যায় তাই। সৎ নাযায়। সকলো দেখোন নিৰ্বিকাৰ নিৰ্লিপ্ত। কোনোদিনে কোনেও নীৰাৰ জীৱনক লৈ কিবা এটা সোধাৰ আগ্ৰহ দেখুওৱা নাই। ভাবিছিল কাৰাখানাৰ মেনেজাৰকে অভিযোগটো দিব। কোনোবাই পিছ লয় মোৰ সদায়, কিজানি কাৰাখানাৰে কোনোবা মতা মানুহ। তাইৰ সংকোচ হয়। সদায় খুদ ধৰাই যাৰ কাম, খোজৰ শব্দক লৈ কিনো আগ্ৰহ দেখুৱাব। মাজতে ভাবিছিল পুলিচৰ কাষ চাপিব নেকি, সেই সাহসেও নোকোলালে। এদিন ঘৰলৈ আহি থাকোঁতে আচম্বিতে তাই থমকি ৰৈ দিছিল। সকলো ভয় আঁতৰাই অপেক্ষা কৰিছিল খোজৰ সেই নিৰ্দয় শব্দৰ কাষ চাপি অহালৈ। কিন্তু ৰৈ গৈছিল খোজৰ শব্দ। তাই ক্ষোভত চিৎকাৰ কৰি উঠিব খুজিছিল, কিন্তু কোনো প্ৰকাৰে নিজক চম্ভালি ল'লে। পাছলৈ ঘূৰি চাই মানুহটোক বিচাৰি উলিয়াব নেকি, ঠিক সেই সিদ্ধান্ত এটা তাই প্ৰায় লৈ পেলাইছিলেই। কিন্তু সেই ইচ্ছাও সম্বৰণ কৰিলে তাই। সহায় বিচাৰৰ আশাৰে তাই পথচাৰীলৈ চালে, কিন্তু নিৰ্বিকাৰ আত্মমগ্ন মুখবোৰ দেখি তাই হতাশ হৈ গ'ল। তাই বুজি পালে এই পৃথিৱীত তাই সঁচাকৈয়ে অকলশৰীয়া। তাই দৃঢ় হ'বলৈ চেষ্টা কৰিলে, মনলৈ সাহস গোটোৱাৰ চেষ্টা কৰিলে। তাই এয়াও বুজি পালে যে এয়াই তাইৰ নিয়তি, এইটোৱেই তাইৰ জীৱন। খোজৰ শব্দৰ পৰা তাইৰ মুক্তি নাই। হয়তো উৰেটো জীৱন তাইক এনেকৈ কোনোবাই গোপনে পিছ লৈ থাকিব। এনেকৈ আৰু এদিন লাহে লাহে সকলোবোৰৰ সৈতে তাই অভ্যস্ত হৈ গ'ল। ধীৰে ধীৰে নোহোৱা হৈ গ'ল ভয়টো। খোজৰ শব্দৰ প্ৰতি তাইৰ কৌতূহলো মৰি গ'ল এদিন। তাই প্ৰায় পাহৰিয়ে গ'ল যে
পিছে পিছে কোনোবাই আজিও অনুসৰণ কৰি আহিছে। মন দিলে এতিয়াও স্পষ্টকৈ শুনা যায় খোজৰ সেই শব্দ। ছায়াৰ দৰে লাগি থকা সেই অনুসৰণকাৰীৰ অশৰীৰী অস্তিত্ব আজিও তাই মন দিলে অনুভৱ কৰে। ভৰ দুপৰ কিম্বা মধ্যৰাত্ৰি, জনহীন অথবা জনাকীৰ্ণ, চিনাকি অথবা অচিনাকি, যেতিয়াই যৌলকেই নাযাওক কিয় তাই খোজৰ সেই শব্দক আৰু তাই ভয় নকৰে। বহুদিন পাছত এদিন হঠাৎ তাই ঘৰমুখী সন্ধিয়াৰ পথত ভয়ত শিয়ৰি উঠিল। চিৰিংকৈ কঁপি উঠিল বুকুখন। অনুসৰণকাৰী খোজৰ শব্দৰ এটাৰ সৈতে অহা যোৱা কৰোঁতে কৰোঁতে তাই যেতিয়া এদিন দৰমহা বাঢ়ি গ'ল, অন্য এটা ভাড়াঘৰত তাই থাকিবলৈ ল'লে। কিছুমান বেলেগ অলি গলিৰে ভৰা নিৰাপদ চুবুৰী এটাৰ বাসিন্দা হ'ল আৰু নিঃসংগ জীৱনৰ এই তুচ্ছাতিতুচ্ছ পৰিৱৰ্তনবোৰৰ মাজত তাই যেতিয়া ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছিল, ঠিক তেনে সময়তে এদিন কামৰ পৰা উভতি আহোঁতে গলিৰ মুখত সন্ধ্যা হৈছিল। সেই নিৰ্জন অন্ধকাৰ গলিৰ মাজত তাইৰ আচম্বিতে ভাৱ হ'ল খোজৰ সেই শব্দ যেন আৰু নাই। কাণ উনাই তাই ধীৰে ধীৰে খোজ ল'লে, কিন্তু খোজৰ শব্দ শুনিবলৈ নাপালে। এক অজান অনামী আশংকাত জিকাৰ খাই উঠিল তাইৰ সৰ্বশৰীৰে। হাহাকাৰ কৰি উঠিল বুকুখন। মাজ গলিৰ এন্ধাৰৰ মাজত অতৰ্কিতে এক নিদাৰুণ নিসংগতাই তাইক ঘেৰি ধৰিলে। খোজৰ শব্দ যে আৰু নাই। ধন্যবাদ। এয়া মোৰ প্ৰথম প্ৰচেষ্টা। শুনি কেনে পালে জনালে সুখী হ'ম। ধন্যবাদ।